মন গলে মোৰ কাষলে আহিবা এদিন কলে কিদৰে খাওঁ কিদৰে শু চাই যাবা নীৰৱে স্বপ্নযুত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ থোৱা দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰক লোৱা কবিতাৰ আজি মায়া। নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছে চাগে। আৰু আজি মই অভয়াপুৰীলৈ যাবলৈ ওলালোঁ। এতিয়া মই ঘৰত আছোঁ, ঘৰৰ পৰা ওলালোঁ। আৰু অভয়াপুৰীখনত কেনেকুৱা এইখন চহৰ আচলতে আপোনালোকক ভিডিঅ' সহকাৰে দেখুৱাবলৈ চেষ্টা কৰিম। তাতে ৰজা আছিল আৰু ৰজাৰ পুখুৰী আছে, ডাঙৰ পুখুৰী আছে। তেখেতৰ ৰজাৰ ঘৰ কেনেকুৱা হৈ আছে এতিয়া, ৰজাৰ ঘৰটো কেনেকুৱা পৰিৱেশ, আৰু অভয়াপুৰীখনত কেনেকুৱা টাউন এইখন বা কেনেকুৱা চহৰখনত কি কি আছে, আমি তাৰে সবিশেষ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক এতিয়া আমি অভয়াপুৰীত যাই থাকোঁ। এতিয়া মই ঘৰৰ পৰা ওলালোঁ আৰু যাই থাকোঁ বলক। এতিয়া মই দৈভাতি আহি পালোঁ আৰু দৈভাতিৰ পৰা এতিয়া এইটো হৈছে দৈভাতি চক। দৈভাতি চকৰ ইপিনে যাব গোৱালপাৰা হৈ গুৱাহাটী যাব পাৰে। আৰু এইটো হৈছে অভয়াপুৰী যোৱা ৰোড। আমি অভয়াপুৰী যাম এতিয়া মই। আৰু এইটো ৰোডে হৈছে আপোনাৰ চালমৰা হৈ বঙাইগাঁও যাব পাৰিব বা আপুনি ধুবুৰী যাব পাৰিব। আৰু যদি ইপিনেদি যায় আপুনি বৰপেটা টাউন বা নলবাৰী হাউলি যাব পাৰিব। এতিয়া আমি এইটো ৰাস্তা দি যাম আৰু এইটো ৰাস্তা দি গৈ আপোনাক অভয়াপুৰীৰ চহৰখন দেখুৱাবলৈ লৈ যাম। গতিকে বলক এতিয়া যাই থাকোঁ। আৰু এইখনেই হৈছে অভয়াপুৰীৰ গেট। আৰু প্ৰথমে অভয়াপুৰীদি আপুনি লেংটিচিঙালৈ যাব পাৰিব, মানে অভয়াপুৰী হৈ লেংটিচিঙা যাব পাৰিব। আৰু এইটো হৈছে বৰপেটা টাউন, অলপ আগতে ক'লোঁ। আৰু এইটো হৈছে গুৱাহাটী। এতিয়া আমি অভয়াপুৰীত সোমাই গ'লোঁ। এইটো হৈছে অভয়াপুৰীৰ একদম মেইন ৰোড। আৰু মেইন ৰোড মানে দৈভাতি এৰি মাৰি মেইন ৰোডৰ মানে অভয়াপুৰীত যোৱা সন্মুখতে আপুনি এটা তেল ডিপু পাব। অভয়াপুৰীত গ'লে মানে তেল ভৰাই কিনে যাব পাৰিব আপুনি। এইটো হৈছে ৰিলায়েন্স কোম্পানীৰ তেল, ৰিলায়েন্স কোম্পানী হয়। আৰু এয়া চাওক, ৰিলায়েন্স কোম্পানী বহুত পুৰণি হয়। আৰু ইয়াত তেল মানে বহুত ভাল। আৰু ইয়াতে পেট্ৰল নাপায় আৰু ডিজেলে পায়, ডিজেলৰ হয় এইটো তেল ডিপু, বহুত দিনৰ পৰাই আছে। আৰু ইয়াত তেল আপোনালোকে যদি তেল ভৰাব বিচাৰে ইয়াতে অভয়াপুৰীত এইটো আছে জ্যোতি সাংস্কৃতিক অনুষ্ঠান হয়। ইয়াতে আপোনালোকে চাৰেগামা শিকিব খুজিলে আৰু গীতিত গাব খুজিলে ইয়াতে আহিব পাৰে। এইটো হৈছে জ্যোতি সংস্কৃতি, মানে ৰাজাৰ পুখুৰীৰ একদম ছাইডতে হয়, ৰাজাৰ পুখুৰীত। আৰু আমি ৰাজাৰ ঘৰলৈ আহি পালোঁ। এইটো হৈছে ৰাজাৰ ঘৰ। আৰু ইয়াতে আচলতে সোমাবলৈ নিদিয়ে আৰু পাৰ্মিশ্যন ল'ব লাগে। গতিকে মই চাইনবোৰ্ডখন দেখুৱাবলৈ লৈছোঁ। গতিকে আপোনালোকে ৰাজাৰ ঘৰটো এতিয়া বহুত দিন পুৰণি হৈছে। আৰু ৰাজাৰ ঘৰৰ এইটো চামনাচামনি আচলতে তেখেতৰ পুখুৰীটো আছে। আমি পুখুৰীলৈ যাম। গতিকে গেট ৰাজবাৰী হয়, আৰু ৰাজবাৰীৰ এইখিনি তাৰ নিজস্ব সম্পত্তি হয়, পৰিৱেশটো নিষেধ বুলি কৈছে। গতিকে যদি সোমাব বিচাৰে আচলতে পাৰ্মিশ্যন ল'ব লাগিব, পাৰ্মিশ্যন নোলোৱাকৈ সোমাব নোৱাৰিব। গতিকে আমি ৰাজৰ ঘৰলৈ পাৰ্মিশ্যন যিহেতু লোৱা নাই, গতিকে দেখুৱাবলৈ নোৱাৰিম আপোনালোকক। গতিকে মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ। গতিকে মই ৰাজাৰ পুখুৰীটো দেখুৱাবলৈ লৈ যাম। গতিকে বলক এতিয়া ৰাজাৰ পুখুৰীটো চাই আহোঁ। আৰু এইখনেই হৈছে ৰজাৰ পুখুৰীৰ মানে গেটখন। এইখনেই হৈছে ৰজাৰ পুখুৰীৰ গেট হয়। আমি এতিয়া ভিতৰলৈ সোমাই যাম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি সোমাই যাম এতিয়া আমি ৰজাৰ পুখুৰীলৈ। এতিয়া কি কি লিখা আছে তাত গোটেইখিনি আমি চাম। ৰজাৰ পুখুৰীত কেনেকুৱা মাছ মাৰিবলৈ দিয়ে না নিদিয়ে সেইখিনিও চাম। গতিকে ইয়াতে জাননী দিয়া আছে, এইবিলাক চাওক। আচলতে পুখুৰীৰ চৌহদত কোনো ধৰণৰ লেতেৰা আৱৰ্জনা পেলাব নোৱাৰিব, নহ'লে অন্যথা আপুনি 2000 টকা জৰিমনা বিহা হ'ব। আৰু ইয়াতে গুৱাহাটী লিখি থৈছে ৰাজবাৰী পুখুৰীত মাছ মৰা নিষেধ বুলি কৈছে। ইয়াতে মাছ কোনেও মানে মাৰিব নোৱাৰিব। গতিকে মাছ মৰা নিষেধ। আৰু গতিকে ইয়াতে পৰিৱেশটো দিছে। আৰু এইটো হৈছে ৰজাৰ পুখুৰী, বহুত ডাঙৰ হয়, এনেৰ পৰা বহুত ডাঙৰ হয়। আমি এৰিয়াটো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গোটেইফালে আমি এৰিয়াটোৰ কাষে কাষে ঘূৰিম। গতিকে এইটো আপুনি গেটৰ পৰা সোমাই মাৰি এইটো চিৰি আছে, আৰু চিৰিৰ পৰা নামি মাৰি আপুনি ইয়াতে ভৰি ধুব পাৰে বা মুখ হাত ধুব পাৰে। এইটো ইয়াতে মানে ফেচিলিটি দিয়া আছে। আৰু ৰাজাৰ পুখুৰীটো গোটেই চাৰিওদিশে আমি ঘূৰিম। গতিকে কি কি আছে, কেনেকুৱা তাৰ পৰিৱেশটো আমি চাম বলক।
আৰু ইয়াতে মানে ল'ৰা ছোৱালী আৰু মানুহবিলাক ইয়াৰ ওচৰৰ আৰু অভয়পুৰীৰ ওচৰৰ মানুহবিলাক মানে এনে পাৰ্কত নিচিনা কৰে, মানে ফুৰিবলৈও আহে। ইয়াতে বহি আছে, ইয়াতে পাৰ্কটোৰ মানে ছাতি দিয়া আছে আৰু ইয়াতে বহি আছে। আৰু এইপিনে দিও মানুহ আছে। আৰু ইয়াতে এটা বিশেষ মানে মূৰ্তি সাজি থৈছে, আৰু সেইটো হৈছে আমাৰ মৰমৰ মানে জনপ্ৰিয় শিল্পী হয় আৰু অতিকৈ মৰমৰ আমাৰ ভূপেন দা হাজৰিকা। ভূপেন দাক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমি ভূপেন দাৰ মূৰ্তিটো আপোনালোকক দেখাবলৈ লৈছোঁ। ভূপেন দাৰ মূৰ্তি মানে বনাই থৈছে, আচলতে শিলেৰে বনাই থৈছে। আৰু এইটো হৈছে মেইন ৰোড, আৰু অভয়পুৰীৰ এইটো ৰোডেদি যেনে সন্মুখী মানে বনাই থৈছে ভূপেন দাৰ হাজৰিকাৰ মূৰ্তিটো। গতিকে ইয়াত খুবেই ভাল লগা এটা পৰিৱেশ। ইয়াতে লেতেৰা একো কৰিব নিদিয়ে, মানে চাফ চিকুণেৰে ৰখা হয়। আৰু ইয়াত বহুত ফুলো আছে, এইবিলাক ফুল ৰুই থৈছে, ভাল লগা এটা দৃশ্য হয়। আৰু ইয়াতে মানে মানুহ আহি থাকে, গতিকে এতিয়া টিকেট ল'বলৈ ধৰা নাই। আৰু সোধা পোছা কৰিছোঁ, আৰু টিকেট মানে ল'ব, কেইদিনমান পিছত ল'ব টিকেট। আৰু ইয়াতে এখন পাৰ্কৰ নিচিনাকৈ মানে সুন্দৰ এটা পৰিৱেশ বনাব। এইবিলাক মানে বনাই থৈছে, এইবিলাক ৰং থং দি দিছে। এতিয়া মানে লাহে লাহে বনাই আছে, আৰু এখন ডাঙৰ মানে এখন পাৰ্কত বনাব। গতিকে টিকেট লোৱা ব্যৱস্থাটো কৰা নাই, গতিকে হয়তো কৰিব আগন্তুক। গতিকে এইখিনিয়ে আছিল ৰাজাৰ পুখুৰীটো দেখিব লগা মোৰ। গতিকে ইয়াতে মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। জয় আই অসম।